হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালে কুশলে আছে। আপোনালোকক প্ৰয়াসীপুৰী ৱৰ্ল্ডৰ অন্য এটি ভিডিঅ'লৈ মই প্ৰয়াসীয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি শুকুৰবাৰ আৰু আপোনালোকলৈ বুলি পুনৰ এটি ব্লগ আগবঢ়োৱাৰ উদ্দেশ্যে কেমেৰাটো হাতত তুলি লৈছোঁ। এটা ব্লগ মই আজি আপলোড দিছিলোঁ, দাদাৰ বিয়াৰ ব্লগ। আপোনালোকে নিশ্চয় পাইছে, চাব আৰু জনাব তলত কমেণ্ট কৰি কেনেকুৱা পাইছে ভিডিঅ'বিলাক। আপোনালোকে হয়তো ভিডিঅ'বোৰ সকলোৱে চায়, কিন্তু লাইক কমেণ্টবোৰ কমকৈ কৰে। সেইখিনিও কৰি দিব, অকণমান মৰম দিব, তেতিয়া ভিডিঅ'বোৰ বনাই যাবলৈ মই উৎসাহ পাওঁ। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে আৰু এটা ব্লগ মই আজি এতিয়া ষ্টাৰ্ট কৰি দিছোঁ। এতিয়া হৈছে সন্ধিয়াৰ সময় আৰু সন্ধিয়া এতিয়া প্ৰায় 6টামান বাজিলে আৰু এতিয়া মানে ভাবিছোঁ চাহ একাপ বাকোংগে যাওঁ। কলেজৰ পৰা আহিলোঁ, আহি ফ্ৰেছ হ'লোঁ আৰু এতিয়া অকণমান যাওঁ চাহ একাপ বাকোংগে। মানে এনেই মায়ে বাকে ইমান সময়ত, কিন্তু মা এতিয়া নাই। মা গৈছে ওচৰৰ বৰ্তা এজনৰ ঘৰলৈ। সেইকাৰণে মই আৰু বায়ে লগ লাগি এতিয়া কিবা এটা কৰোঁগৈ আৰু চাহৰ ব্যৱস্থা। ফালে দেউতা বহি আছে, আৰু তেনেহ'লে আমি চাহ তাহ বাকোংগে। ব'লক একেবাৰে পাকঘৰত আপোনালোকক লগ পাম। পানী তুলি দিলে গেছত গাখীৰ চাহ বাকিম। আৰু এইফালে তেৱা পাতিছোঁ মানে এইফালে কচুৰি অনা হৈছিলে, সেইকেইটা দুপৰীয়াতে অনা হ'ল, সেইকাৰণে মানে ঠাণ্ডা হৈ গ'ল। সেইকেইটা অকণমান গৰম কৰি ল'ব লাগিব। সেইকাৰণে বাতিত দেউতাক চাহ দিব লাগিব, কাৰণ বাতিত চাহ খায়। এইফালে তুলি থৈছোঁ চাহ, নহ'লে চাহ তাহ বাকি মেলি লওঁ। আৰু এইটোৱে আমাৰ পাকঘৰ, আপোনালোকেও দেখুৱাই দিছোঁ এবাৰ ভালকৈ। আৰু চবতকৈ আপোনালোকক এটা ডাঙৰ কথা ক'বলগীয়া আছে। মই নতুন মোবাইলত ভিডিঅ' কৰিছোঁ দেই। মোবাইল এটা কিনা হৈ গ'ল, মই ফটো লগাই দিম। মোবাইলটোৰ আছে মোৰ ওচৰত, মই কিনিলোঁ। অতদিনে মই বাৰ মোবাইলত ভিডিঅ' কৰি আছিলোঁ, এইফালে চাইডে। আৰু এতিয়া নিজৰ মোবাইলত ভিডিঅ' কৰিম। ইফালে বায়ে চাহৰ ওপৰতে গাখীৰটো দি দিয়া আৰু গৰম হ'ব। তেনেহ'লে চাহটো বাকি মেলি লওঁ। এটা লওঁ চাহ। নিউজ চলি আছে। এতিয়া আমাৰ চাহ খাই মেলি লওঁ আৰু এয়া কচুৰি আৰু গাখীৰ চাহ খাই লওঁ। আপোনালোকেও খাই মেলি লওঁ। খালোঁ, খাই মেলি এতিয়া ৰুমলৈ আহিলোঁ। আৰু এতিয়া মই কৰোঁ কিছুমান প্ৰজেক্ট আছে মোৰ কৰিবলৈ। প্ৰজেক্ট মানে EVS-ৰ কলেজৰ ফালৰ পৰা এটা প্ৰজেক্ট বনাব দিছে। নতুনকৈ ছেকেণ্ড চেমত এইটো ছাবজেক্ট পঢ়িবলৈ পাইছোঁ, EVS। আৰু তাৰ প্ৰজেক্টখিনি বনাই লওঁ বুলি ভাবিছোঁ এতিয়া, কিয়নো ছাবমিট কৰিব লাগিব। পাইছেহি আৰু ছাবমিট কৰা ডেট। তাৰ কাৰণে মানে এক্সাম হ'ব আমাৰ এতিয়া মাৰ্চত, আৰু ফাৰ্ষ্ট ছেছনেল এক্সাম। তাৰ কাৰণে এইখিনি জমা দিব লাগিব। সেইকাৰণে মই বনাই লওঁ। আৰু এতিয়া আহিছোঁ ৰুমলৈ বনাবলৈ। এইবিলাক কিতাপ চিতাপ টেবুলত ৰাখি থোৱা হৈছে। এইটো ৰুমতে বায়ে পঢ়ে এনে, কিন্তু এতিয়া মই ইয়াতে বনাম, কিয়নো তাই হেল্প কৰিব, অলপমান বনোৱাত সহায় কৰিব। সেয়েহে তেনেহ'লে মই পঢ়ি শুনি আজৰি হৈ লওঁ, তাৰপিছত কি কৰি যাওঁ আপোনালোকক দেখুৱাই যাম। চাই থাকক ভিডিঅ'টো একেবাৰে শেষলৈ। আমি প্ৰজেক্ট কৰি আছোঁ, আৰু এই মোক প্ৰজেক্ট কৰাই আছে। মানে সৰু ল'ৰা ছোৱালীৰ নিচিনা এতিয়াও পঢ়ুৱাই দিয়া অলপ চলপ মানে পঢ়াবলৈ ডাঙৰ হোৱা নাই নহয় বোলে। আৰু সঁচাকৈ ডাঙৰ হোৱা নাই দেই, মই সৰুৱে হৈ আছোঁ। মানে ঘৰৰ সৰু যেতিয়া সৰুৱে আৰু। হ'লে এয়া মায়ে দি থৈ গৈছেহি খাবলৈ ডালিম। খাই লওঁ তেতিয়াহ'লে। হ'লে এয়া দেখুৱাই দে কিখন প্ৰজেক্ট কৰি আছোঁ। ষ্টাডি মেটেৰিয়েল কৰঙা ওপৰত কৰি আছোঁ। মানে এনভাইৰনমেণ্টেল ষ্টাডি কৰিব দিছে নিজৰ এৰিয়াটোৰ ওপৰত। বনাই আছোঁ প্ৰজেক্ট। তেনেহ'লে খাই মেলি লওঁ, বনাই লওঁ, আৰু আপোনালোকক দেখুৱাই গৈছোঁ আৰু কি কৰিছোঁ। যিহেতু ডেইলি লাইফ ন, চব দেখুৱাব লাগিব, সেইকাৰণে দেখুৱাই গৈছোঁ কমপ্লিটলি। পঢ়ি শুনি মানে প্ৰজেক্ট চজেক্ট বনাই উঠি আহিলোঁ অলপমান পাকঘৰলৈ। আৰু এয়া পাকঘৰত মায়ে বনাই আছে। একচুৱেলিখিনি মায়ে বনাইছে লাই শাকৰ ভাজি। এয়া হৈছে লাই শাক, আমাৰ খুৰাহঁতৰ ঘৰৰ পৰা দিছে, ঘৰৰ লাই শাক। সেইকাৰণে পূৰা পানী ওলাইছে ইয়াৰ পৰা। এয়া মায়ে বনাই আছে, আৰু মই ভাবিলোঁ অকণমান লৰাই দিওঁ এইখিনি। মানে মায়ে ক'লে লৰাই দিবলৈ কাৰণে, লৰাব হৈ গ'ল। সেইকাৰণে লৰাবলৈ বুলি আহোঁতেই আপোনালোককো বোলো দেখুৱাই দিওঁ কি কি আজি আমাৰ ৰাতিৰ খানাত আছে। এয়া লাই শাক,
এয়া হৈ থাকিব। লগতে ইয়াতে আছে এইটো কুকাৰত ভাত, ইগনৰ কৰিব দে, ইয়াত মানে দাইল তুলি থোৱা আছিলে কাৰণে এইবোৰ হালধীয়া হালধীয়া হৈ আছে। দাইলো মানে ইয়াতে তোলে বইল কৰিবৰ কাৰণে। ইয়াতে আছে, এয়া হৈছে ওলকবি আৰু আলুৰ ভাজি, একেবাৰে চিম্পল। আৰু ইয়াত আছে এইখিনি চাটনি, আৰু এটা বস্তু আছে, সেইটো আছে টেবুলত। এইটো হৈছে দাইল, ইয়াতে পূৰা জাতিলাও দি পেলাই মায়ে বনাই থৈছে। এয়াই আমাৰ আজি ৰাতিৰ খানা আৰু চিম্পুল। আৰু আপোনালোকৰো খানাত কি কি আছে জনাব। ইফালে এইখিনি হৈ থাকক। এয়া হৈছে একেবাৰে পিছদিনা ৰাতিপুৱা মই আপোনালোকক লগ পাইছোঁ। আৰু ৰাতিপুৱা কলেজলৈ যোৱাৰ আগত মই ঘৰৰ কাম হিচাপে মানে বিচনাখন সদায় পাৰি থৈ যাওঁ। আৰু ঘৰটো বায়ে সাৰিব, কিয়নো তাইৰ পৰীক্ষা শেষ হ'ল, ঘৰতে আছে। এইবোৰ হৈ গ'ল আৰু এতিয়া মই গা ধুই আহোঁগৈ, কিয়নো কলেজ আছে। আৰু ঘৰটো বাৰু মই সৰা নাই, এই সাৰিব। তেনেহ'লে গা চা ধুই মেলি আহোঁগৈ, আৰু কি পাৰোঁ আপোনালোকক দেখুৱাই গৈ থাকিম। একেবাৰে শেষলৈকে ভিডিঅ'টো চাই থাকিব। মেলিলোঁ পূৰা, মানে আজি মানে আচলতে মোৰ ক্লাছো আছে, লগতে মিটিঙো আছে। মানে আমাৰ আজি ICPR ইণ্ডিয়ান কালচাৰ ফিলচফিকেল ৰিচাৰ্চৰ ওপৰত আমাৰ ফিলচফি ডিপাৰ্টমেণ্টৰ এখন মিটিং অনুষ্ঠিত হ'ব। বিভিন্ন ব্যক্তিসকলক মাতিছে আমাৰ ডিপাৰ্টমেণ্টলৈ, তাৰ কাৰণেও ওলাইছোঁ। আৰু লগতে ক্লাছ এটামান আছে, লগতে সেইকাৰণে মই এতিয়া যাওঁ। আৰু তাৰ আগতে মায়ে বনাই দিছে খিচিৰি, এইখিনি খাই লওঁ আৰু ওলাই যাওঁ। আৰু চাই থাকক। তাৰ পৰা আহি মই এয়া কলেজ পাই গ'লোঁ। আৰু কলেজলৈ আহি বেগ চেগ ক্লাছৰুমত থৈ পেলাই আমি আগফালে লগৰ 3জনীয়ে কথা বতৰা পাতি আছোঁ, কিয়নো আজি ক্লাছটো আছে অকণমান দেৰিৰ পৰা, আৰু লগতে আমাৰ মিটিং অনুষ্ঠিত হ'ব। সেয়েহে এয়া আমি এনজয় কৰি আছোঁ। এয়া ফটো মাৰি আছোঁ, আপোনালোকক দেখুৱাই দিছোঁ। এয়া মোৰ লগৰ, তাইৰ নামটো পায়েল। প্ৰথমতে তাই ফটো মাৰিছে, লগতে মোৰ লগৰজনীৰ নামটো ৰাখি, তাই ফটো মাৰি দিছে, তাৰপাছত মোকো মাৰি দিব। আৰু ইহঁতে মোক জোকাই আছে, মানে তই কলেজলৈ আহি পেলাই আজি ৰাতিপুৱা হাতত মানে ব্লগ আৰম্ভ কৰি দিলি। আৰু এনেই ধেমালি কৰি থাকে, যিহেতু ফ্ৰেণ্ডৰ লগত স্পেণ্ড কৰা সময়খিনি বহুত বেছি বিশেষ, আপোনালোকে জানেই, কিয়নো ফ্ৰেণ্ডশ্বিপটো আৰু সকলোৰে জীৱনত থাকেই। আৰু মোৰ জীৱনতো তেনেকুৱা কেইজনীমান ফ্ৰেণ্ড আছে, যিয়ে এনি টাইম হহুৱাই ৰাখে। এয়া ৰাখি, তাই, লগতে এজনী আছে পায়েল, আৰু দুজনীমান আছে, তাহাঁতি আজি নাই অহা। এয়া তাহাঁতি মৰাৰ পাছত মোক এতিয়া ফটো মাৰি দিব। এতিয়া চাব দেই মোৰ এক্সপিৰিয়েঞ্চ। এয়া গৈ পেলাই মোক কৈছে, একপাক তই ঘূৰি দে। আৰু তাৰপাছত তাহাঁতি মোক ফটো মাৰিবলৈ কাৰণে প'জ দেখুৱাই আছে, কেনেকৈ কেনেকৈ দিব লাগিব। এয়া মই ফটো মাৰি আছোঁ, আপোনালোকৰ লগতো এয়া শ্বেয়াৰ কৰিলোঁ। হৈ গ'ল আৰু এতিয়া মিটিং হ'ব যিহেতু, সেইকাৰণে মিটিং অনুষ্ঠিত হোৱাৰ আগত আমি অকণ ওলাই আহিছোঁ বেগ চেগ থৈ পেলাই কনফাৰেন্স হলত। বোলে এই বোলে বৰ সুন্দৰী ছোৱালী, সেইকাৰণে এই লগত বোলে ব্লগ বনাবলৈ সুযোগ পাইছোঁ। মোৰ হেনো ভাগ্য ন, কিবা এটা খুৱাবলৈ আনিছে দেই, পাবি নাই কওক? বিকিবলৈ আনিছে বোলে, এইবিলাক চব ইউটিউবত যাব দেই, উৎপতীয়া সন্থাবোৰ দেখুৱাই দিছো। আৰু থাকিব লাগিব। আৰু এয়া অৱশেষত আমাৰ মিটিং আৰম্ভ হৈ গ'ল। আমি কনফাৰেন্স ৰুমত বহি আছোঁ। আৰু আজি আমাৰ নিমন্ত্ৰিত অতিথি হিচাপে ডক্টৰ গিৰীশ বৰুৱা ছাৰ আৰু ডক্টৰ সুমিত্ৰা পুৰকায়স্থ বাইদেউক মাতি অনা হৈছিলে, তেওঁলোকৰ বহুমূলীয়া বক্তব্য প্ৰদান কৰিবলৈ বাবে। আৰু বহুত বেছি ভাল লাগিলে, এয়া ছাৰে প্ৰথমতে আমাৰ লগত বক্তব্য প্ৰদান কৰিছে, বৰুৱা ছাৰ। আৰু তাৰপাছত বক্তৃতা দিছিলে ডক্টৰ সুমিত্ৰা পুৰকায়স্থ বাইদেৱে। তেখেতৰ বক্তব্য শুনিও যথেষ্ট উপকৃত হ'লোঁ। আৰু এয়া আমি মন দি শুনি আছোঁ। আৰু তেওঁলোক আমাৰ বিভাগলৈ অহাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু এয়া হৈছে মোৰ ছিনিয়ৰ শ্বাহিন বা আৰু জোনালী বা। তেওঁলোকো ভিডিঅ'ত উঠিম বুলি ক'লে কাৰণে উঠাই দিলোঁ। পুনৰ এটি সুন্দৰ ব্লগৰ সৈতে আপোনালোকৰ মাজলৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ, সকলো কুশলে থাকক।